আজিৰ পৰা ১৩ বছৰ আগত ১০০টা ব্ৰইলাৰ পোৱালীয়ে ব্যৱসায় আৰম্ভ কৰা গহপুৰৰ এজন উদীয়মান যুৱক। পৰা প্ৰায় ১৩ বছৰ আগতে মই ১০০টা ব্ৰইলাৰেৰে মোৰ নিজকে স্বাৱলম্বী কৰিম বুলি মই আগবাঢ়িছিলোঁ। মানুহে কয় ব্ৰইলাৰ ফাৰ্ম এখনেই জীৱন নহয়, ব্ৰইলাৰ পুহি চলিব পাৰিনে? আচলতে ব্যৱসায়ী যিয়ে নহওক, মানুহৰ নিজৰ ওপৰত যদি বিশ্বাস থাকে, ধৈৰ্য থাকে, একাগ্ৰতা থাকে, তেতিয়া মানুহে যিকোনো কাম কৰি চলি যাব পাৰে। মানুহে কয় ব্ৰইলাৰ ফাৰ্ম এখনেই জীৱন নহয়, ফাৰ্ম কৰিনো চলিব পাৰিনে, ব্ৰইলাৰ পুহিনো মানুহ চলি থাকিব পাৰেনে? কিন্তু সেইটো তেনেকুৱা নহয়। ব্যৱসায় যিয়ে নহওক, মানুহৰ নিজৰ ওপৰত যদি কনফিডেঞ্চ থাকে, ধৈৰ্য থাকে, একাগ্ৰতা থাকে, তেতিয়া মানুহে যিকোনো কাম কৰিয়ে চলি যাব পাৰে। জীৱনত সততা আৰু নিষ্ঠা যদি নাথাকে, যিকোনো ব্যৱসায়ে বন্ধ হৈ যাব পাৰে। এখন ফাৰ্ম বুলিয়ে নহয়, এখন হাৰ্ডৱেৰ দোকানো বন্ধ হৈ যাব পাৰে, এটা ভাল চৰকাৰী চাকৰিও গুচি যাব পাৰে। যে জীৱনত সততা আৰু নিষ্ঠা যদি নাথাকে, যিকোনো ব্যৱসায়ে বন্ধ হৈ যাব পাৰে। এখন ফাৰ্ম বুলিয়ে নহয়, এখন হাৰ্ডৱেৰ দোকানো বন্ধ হৈ যাব পাৰে, এটা ভাল গভৰ্ণমেণ্ট চাকৰিও গুচি যাব পাৰে। আজিৰ তাৰিখত মই নিজেই চলাৰ লগতে মোৰ দুজন কৰ্মচাৰীও ৰাখিছোঁ। আজিৰ তাৰিখত মই নিজে চলাৰ উপৰিও মোৰ দুজন কৰ্মচাৰীও মই ৰাখিছোঁ। ফাৰ্মখন কৰিয়ে তপন বৰদলৈ লৈছে গাড়ী, বনাইছে ঘৰ, লগতে পূৰাইছে সপোন। ফাৰ্মখন কৰিয়েই মই এখন গাড়ীও ল'লোঁ, মোৰ নিজৰ বাইক, স্কুটি এইবিলাক যি জীৱনৰ প্ৰয়োজনীয় বস্তু এইখিনি মোৰ আছে। হয়, নমস্কাৰ। মই আপোনালোকক মোৰ ফাৰ্মলৈ লগতে মোৰ ঘৰলৈ স্বাগতম জনাইছোঁ। আপোনালোক অহাৰ কাৰণে বিশেষভাৱে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মোৰ জীৱন সংগ্ৰামৰ কাহিনী ৰাইজৰ মাজলৈ যিহেতু আপোনালোকে বিলাবলৈ আহিছে। এতিয়া ক'বলৈ ওলাইছোঁ, মোৰ জীৱনটো ইমান সহজ নাছিল। আজিৰ পৰা প্ৰায় ১৩ বছৰ আগতে মই ১০০টা ব্ৰইলাৰেৰে মোৰ নিজকে স্বাৱলম্বী কৰিম বুলি মই আগবাঢ়িছিলোঁ। তাৰপিছতে এতিয়া আপোনালোকে দেখা পাইছে, চাই এতিয়া মই প্ৰায় ঠাণ্ডা ছিজন আহিলে ৪,০০০ মান ব্ৰইলাৰ পুহোঁ। গতিকে মোৰ ব্যৱসায় যথেষ্ট মই ডেভেলপ কৰিলোঁ আজি ১৩ বছৰে। আৰু নিজকে ধৰক বহুত ধনী হ'ব নোৱাৰিলেও এজন চলি মেলি খাব পৰা, কাৰো ওচৰত হাত নপতাকৈ স্বাৱলম্বী হৈ চলিব পৰা, সমাজত আগুৱাই যাব পৰাকৈ এজন ব্যক্তি হিচাপে মই নিজকে গঢ় দিবলৈ সক্ষম হৈছোঁ। গতিকে আজি আপোনালোকে যিখন ঘৰ দেখা পাইছে, সেইখন ঘৰ আচলতে মোৰ অতীত এনেকুৱা নাছিল। মোৰ অতীত অতি দুখজনক আছিল। মোৰ দেউতাৰ দিনৰ পৰা দেউতা এজন শ্ৰমিক আছিল, লোকৰ ঘৰত হালোৱা কাম কৰিছিলে। গতিকে তেনেকৈ আমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে। তেতিয়া মই কেতিয়াও চৰকাৰী চাকৰিৰ কথা মই কেতিয়াও জীৱনত ভবাই নাছিলোঁ। মোৰ মন আছিল যে কিবা এটা কৰিম, আৰু কিনো কৰিম। আমাৰ অসমীয়া ল'ৰাৰ হাতত তেনেকুৱা বিশেষ প্ৰথম কৰিবলগীয়া তেনেকুৱা ব্যৱসায় নাথাকে, বা আমাৰ মানুহবিলাকে ব্যৱসায় নকৰে। সদায় আমাক সৰুৰ পৰা এটা কথাই শিকাইছিল, চাকৰি কৰিব লাগিব, ভালকৈ চাকৰি কৰিব লাগিব। কিন্তু মোৰ এটা কথা আছিল এনেকুৱা, চাৰ্টিফিকেটখন কেতিয়াও মই জীৱনত প্ৰাধান্য দিয়া নাছিলোঁ। এখন চাৰ্টিফিকেটৰ অবিহনেও মানুহে কিবা এটা কৰিব পাৰে, তেনেকৈ কৰি মই ফাৰ্ম আৰম্ভ কৰিছিলোঁ, আৰু তাত যথেষ্ট বাধা বিঘিনি আহিছিল। আজিৰ পৰা যেতিয়া মই ২০১২ চনত যেতিয়া মই ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া জানেই আমাৰ সমাজত ব্ৰইলাৰ পুহিবলৈ নিদিয়ে। যথেষ্টখিনি ত্যাগ, কষ্ট, সংগ্ৰাম কৰিছোঁ। আজি দেখিছে আমাৰ গাঁও অঞ্চলত বা বিভিন্ন ফাৰ্মবিলাক ঠন ধৰি উঠিছে। এতিয়া অৱশ্যে ব্যক্তিগত ফাৰ্ম আছিলে, এতিয়া আমি কণ্টেক্সুৱেল ফাৰ্মিং কৰোঁ। আৰু বহুত মোৰ আজি যে যিমান ফাৰ্ম আছে, তাত মোৰ যথেষ্ট অৰিহণা আছে বুলি ভাবোঁ। মই কিছুমান মানুহৰ সৈতে যথেষ্ট ফাইট কৰিছোঁ নিজকে, আৰু মই ছাকচেছ হোৱা দেখি আজি বহুত ল'ৰাই ফাৰ্ম কৰি নিজকে প্ৰতিষ্ঠিত এটা ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আৰু কিন্তু ইমান সহজো নহয়, ফাৰ্মবিলাক কৰাটো ইমান সহজো নহয়। ব্ৰইলাৰ ফাৰ্ম কৰাটো আপোনালোকে দেখিবলৈ পাব, কিছুমান ল'ৰাই ৬ মাহ কৰে, এবছৰ কৰে, বন্ধ হৈ যায়। এতিয়া মোৰ ধৰক একাধিক্ৰমে ইমান বছৰ চলাই আছোঁ, আৰু মোৰ ভৱিষ্যতে এটা ডাঙৰ প্লেন আছে। মই মানে এই বছৰৰ শেষলৈ মই প্ৰজেক্টবিলাক আৰম্ভ কৰিম, ডাঙৰকৈ কৰিম বুলি মোৰ এটা সপোন আছে, আৰু কৰিম। এতিয়া মোক বহুতেই সোধে যে তোমাৰ ফাৰ্মখন আছেনে নাই। মই আচলতে তেনেকৈ সুধিলে বেয়াই পাওঁ। কিয় বেয়া পাওঁ বুলি ক'লোঁ, আচলতে মানুহৰ যদি নিজৰ সততা আৰু নিষ্ঠা নাথাকে, যিকোনো ব্যৱসায় বন্ধ হৈ যাব পাৰে। এখন ফাৰ্ম বুলি কথা নহয়, মই তেনেকৈ বিশ্বাস কৰোঁ। যদি মানুহৰ নিজৰ একাগ্ৰতা নাথাকে, নিজৰ ধৈৰ্য নাথাকে, ব্যৱসায়ত যদি সততা নাথাকে, এখন হাৰ্ডৱেৰ দোকানো বন্ধ হৈ যাব পাৰে, এটা গভৰ্ণমেণ্ট চাকৰি গুচি যাব পাৰে। মই এনেকৈ ভাবোঁ। গতিকে সেইকাৰণে মই ছাকচেছো হৈছোঁ। দেখিছে আপোনালোকে মোৰ বৰ্তমানৰ ঘৰৰ পৰিৱেশ। গতিকে ইয়াত মই এটোপাল তেজ মোৰ জড়িত হৈ আছে। কিমান কষ্ট, কিমান ত্যাগ কৰি পেলাই মই আজি এটা পৰ্যায়ত পাইছোঁ। এতিয়াও মোৰ বহুত সপোন বাকী আছে, জীৱনত কৰিবলগীয়া বহুত আছে। গতিকে ক্ষুদ্ৰ এটা পৰ্যায়ত মই নিজকে আহি পাবৰ বাবে মই উপস্থিত হৈছোঁ। কিন্তু এতিয়াও মোৰ বহুত বাকী আছে, একো কৰাই নাই মোৰ জীৱনত। আচলতে মই কৰিমহে।
বৰ্তমান মোৰ 30 বছৰ বয়স হৈছে। গতিকে এতিয়াৰ পৰা মই জীৱনটো আৰম্ভহে কৰিম। এতিয়া এই সময়খিনিত মই মোৰ বিয়া পাতিলোঁ, ঘৰখন বনালোঁ। আচলতে আমাৰ কৰিবলগীয়া বহুত কাম আছিল। সেই কামখিনি মই ফাৰ্ম কৰিয়েই বা ব্যৱসায় কৰিয়েই এই সময়লৈকে এইখিনি কাম কৰিলোঁ। পিছৰ সময়ছোৱাত বাকী কামখিনি মই কৰি যাম। মই মূল উপাৰ্জন হিচাপে মোৰ ব্ৰইলাৰ ফাৰ্মখনকে কেন্দ্ৰ কৰি মই বিয়া পাতিলোঁ, ঘৰ দুৱাৰ বনালোঁ। আজি গোটেই মোৰ পৰিয়ালটো ধুনীয়াকৈ মই চলি আছোঁ।